আজিৰ ভিডিঅ'ত আমি জন্তুৰ পৰিকল্পনাৰ বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। গ্ৰীষ্মকালিৰ আগে আগে এখন হাবিত থকা পুখুৰী পানী শুকাই গ'ল। সকলোবোৰ জন্তুৱে এটি গভীৰ পুখুৰী খান্দিবলৈ সিদ্ধান্ত ল'লে। সিহঁতে কাম আৰম্ভ কৰিলে, কিন্তু এটা এলেহুৱা কুকুৰনেচীয়া বাঘে অমান্তি হৈ পুখুৰী খন্দাৰ প্ৰয়োজন নাই বুলি ক'লে। পুখুৰীটো খন্দাৰ পিছত তাৰ পৰা পৰিষ্কাৰ পানী খাই জন্তুবোৰ সুখী হ'ল। কিন্তু এদিন ৰাতিপুৱা সিহঁতে পুখুৰীৰ পানীখিনি দূষিত হোৱা দেখা পালে। সকলোৰে চিন্তা হ'ল, এই কামটো কোনে কৰিলে? এটা কাছই এটি বুদ্ধি দিলে। কাছটোৱে কোৱা ধৰণে জন্তুবোৰে তাইৰ পিঠিত মৌ-সিতা সানি দিলে। তাইৰ পুখুৰীটোৰ একেবাৰে পাৰৰ ওচৰতে থাকিল। মাজনিশা এটা কুকুৰনেচীয়া বাঘ আহিল আৰু কাছটোৰ ওপৰত উঠি পানী খাই গুচি গ'ল। পিছদিনা জন্তুবোৰে কাছটোৰ ওপৰত কুকুৰনেচীয়া বাঘটোৰ ভৰিৰ ওজনৰ চিন পালে। জন্তুবোৰে তাক হাবিৰ পৰা বহিষ্কাৰ কৰিলে আৰু পানী খোৱাৰ বাবে আন এটা পুখুৰী খান্দিলে। ধন্যবাদ।